নমস্কাৰ আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু লাইক সাবস্ক্ৰাইব তথা শ্বেয়াৰ কৰি চেনেলটো গ্ৰ' কৰাত যেন সহায় কৰে ধন্যবাদ পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স অতীতত অগাপিছাকৈ ঘটা দুটা ঘটনাৰ প্ৰথমে ঘটা ঘটনাটো চলি আছিল তেনে ভাৱ প্ৰকাশ কৰিবলৈ পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় আৰু পিছত যেটো ঘটনা ঘটিছিল দুটা ঘটনাৰ হেতু প্ৰকাশ কৰিবলৈ আমি সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰোঁ এনেদৰে আমি অতীতত এটা চলি থকা আৰু এটা পিছত ঘটা ঘটনাক উপস্থাপন কৰিব পাৰোঁ আহকচোন পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ গাঁথনি কেনেকুৱা চাওঁ প্ৰথমতে সাবজেক্ট লিখিব লাগিব সাবজেক্টৰ পিছতে had been লিখি ভাৰ্বৰ ফাৰ্স্ট ফৰ্মটো লিখি ing যোগ কৰি অবজেক্ট লিখিব লাগিব আৰু বাক্যৰ শেষৰ অংশ যোগ দিব লাগিব অৰ্থাৎ সাবজেক্ট প্লাস had been প্লাস verb 1 প্লাস ing প্লাস object প্লাস remaining portion of the sentence example I had been doing a sum before father returned home অৰ্থাৎ দেউতাই উভতি অহাৰ আগতে মই অংক এটা কৰি আছিলোঁ Some examples. The lady lived in Delhi before she came to our village. The lady had been living in Delhi before she came to our village. মহিলাগৰাকী আমাৰ গাঁৱলৈ অহাৰ আগতে দিল্লীত বসবাস কৰি আছিল Number 2. I suffer from fever before I went there. Answer I had been suffering from fever before I went there. মই তালৈ যোৱাৰ আগতে জ্বৰত ভুগি আছিলোঁ Number 3. While she wrote a letter, her uncle arrived. Answer. While she had been writing a letter, her uncle arrived. তাই চিঠি এখন লিখি থাকোঁতে তাইৰ খুৰাক আহিছিল Conjugation short, person, singular number, plural number অৰ্থাৎ একবচন আৰু বহুবচন First person singular number চাওঁ কি হ'ব I had been doing sums মই অংকবোৰ কৰি আছোঁ First person's plural number we had been doing sums আমি অংকবোৰ কৰি আছিলোঁ এতিয়া second person singular number you had been doing sums তুমি অংকবোৰ কৰি আছিলা plural number you had been doing sums তোমালোকে অংকবোৰ কৰি আছিলা এটা third person singular number চাওঁ he she tom বা যিকোনো first third person singular number লগত had been doing sums হ'ব আৰু plural number they had been doing sums অৰ্থাৎ তেওঁলোকে অংকটো কৰি আছিল এদিৰ অতীতত অগাপিছাকৈ ঘটা দুটা ঘটনা আমি অতি সহজে উপস্থাপন কৰিব পাৰোঁ বেলেগ বেলেগ ভাৰ্ব ব্যৱহাৰ কৰি সহজে এই ক্ষেত্ৰত দক্ষতা অৰ্জন কৰিব পৰা যায় কেইটামান উদাহৰণ দিয়া হ'ল he teach in this school before he retired number 2 the patient struggle before he died number 3 while she read Sima went away গতিকে আজিলৈ এইখিনিয়ে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আপোনালোকৰ বহুমূলীয়া সময়ৰ পৰা সময় দি নমস্কাৰ Thank you very much for watching. Please never mind to touch button, like, subscribe, bell button and to share. Please give your valuable comment. Thank you again.